Hello everyone. আজি আমি ক্লাস 11 অসমীয়াৰ 4 নম্বৰ চেপ্টাৰ কিতাপৰ কথা। এই কিতাপৰ কথা গল্পখিনি লিখিছিল প্ৰফুল্ল দত্ত গোস্বামীয়ে। আৰু এই প্ৰফুল্ল দত্ত গোস্বামীৰ আজি আমি চমু পৰিচয় কৰিম। ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম হয় ইংৰাজী 1914 চনৰ 18 মাৰ্চত দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত। অসমীয়া কাব্য জগতৰ এজন বিশিষ্ট কবি সিংহত্ব দেৱ অধিকাৰী আছিল তেখেতৰ পিতৃ। কটন কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক ডিগ্ৰী আৰু কবিতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকৰ ডিগ্ৰী লাভ কৰি তেখেতে যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। 1945 চনত তেখেতে কটন কলেজত আৰু 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু BT বিভাগৰ ইংৰাজীৰ প্ৰবক্তাৰূপে যোগদান কৰে। 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত লোকসংস্কৃতি গৱেষণা বিভাগ স্থাপিত হোৱাত তেখেতে এই বিভাগৰ প্ৰাধ্যাপক আৰু বিভাগীয় মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি 1981 চনত অৱসৰ গ্ৰহণ কৰে। 1955 চনত ষ্টাডিজ ইন দ্য ফকল'ৰ অফ আছাম শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেখেতক DPhil ডিগ্ৰী প্ৰদান কৰে। আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়তো কিছুদিন জনকৃষ্টি বিষয়ত অধ্যাপনা কৰা এই আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিতগৰাকীৰ 1994 চনত মৃত্যু হয়।